আজি হৈছে গৰু বিহু আৰু বাবায়ে তাৰ কাৰণে চাট তৈয়াৰ কৰি আছে। লাও, বেঙেনা, কেৰেলা, থেকেৰা সকলো কোলাখনত ৰেডি কৰা হয়। আমাৰ আকৌ পৰিয়ালৰ ল'ৰা ছোৱালীবিলাক গোট খাই যে চাটবিলাক বেছিকৈ বনাব লগা হয় আৰু আমিও অনতি পলমে গোটেই চাটখিনি লগাই ললো। আমাৰ এইফালে এইকেইডালক চাট বুলি কয় আৰু তোমালোকৰ এইফালে থলুৱা ভাষাত কি বুলি কয় জনাবলৈ নাপাহৰিবা। আমাৰ ঘৰৰ আটাইকেইটা গৰুকে নোৱাবলৈ ৰেডি কৰা হ'ল। মায়ে তুলসী পূজা কৰাৰ পিছতেই আমি গোটেইকেইটা ৰেডি হলো গৰুক গা ধুৱাবলৈ। মাহ হালধি সনা পৰ্ব আমাৰ ঘৰৰ লক্ষীজনীৰ পৰাই আৰম্ভ হয়। এতিয়া মায়ে সনা মেলা খতম কৰাৰ পিছত আমিও গোটেইকেইটা সানিবলৈ আৰম্ভ কৰিলো। এই ইংৰাজীৰ প্ৰথম নৱবৰ্ষটো আৰম্ভ কৰোঁতে ইমান হাই হোল্লা আৰু আমাৰ অসমীয়া নৱবৰ্ষটি ইমান ধুনীয়াকে আনন্দ উল্লাহেৰে একদম ফূৰ্তিৰে আমি যে এনেকে চেলিব্ৰেট কৰো, আমাৰ কাৰণে এইটো সঁচাকৈ এটা গৌৰৱৰ বিষয়। কিন্তু কি কবা, আমাৰ এইফালে আকৌ নদী নাই নহয়, সেইকাৰণে চোতালত এনেকেই ধুওৱা হয়। আৰু নোৱা ধোৱাৰ পিছত এতিয়া মাৰ বাপেৰৰ গালি দিয়াৰহে কথা। আজি পাৰি দিয়া গালি দিব। এইকেইটা গালিও ভালৰ কাৰণেহে দিয়া হয়। এতিয়া গৰুক চাট মৰাৰ পিছত কেইডালমান চাট থাকি যায় আৰু সেইকেইটা গোটেইকেইটা মানুহৰ ওপৰত এপ্লাই হয়। গৰু গাত চাট মৰাৰ পাছত তোমালোকে এনেদৰে মানুহৰ গাত চাট মাৰানে? अब तू गया बेटा, अब तू गया, देख तेरी औकात मैं दिखाता हूँ तुझे। পিঠি ৰঙা পৰি গৈছেগে গাইজ। আৰু এইখিনি ধেমালিতে সীমাবদ্ধ থাকক বুলি মায়ে আমালৈ পিঠা আৰু চাহ লৈ আহে। বাকী সকলোলৈকে গৰু বিহুৰ শুভেচ্ছা থাকিল। বাকী এইডাল পঘা কাৰ ডিঙিত বান্ধিব কমেণ্ট বক্সত মেনশ্যন কৰা।